খবৰ আশা কৰোঁ সকলো ভালে আছে মই নৱনীতা দত্তই মোৰ চেনেলৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি এতিয়া যাবলৈ ওলাইছোঁ ভাওনা চাবলৈ আপোনালোকক দেখাই থাকিম ভিডিঅটো চাই থাকিব এতিয়া আমি আহি পাইছোঁ এই গীতাঞ্জলিহঁতৰ ৰুম গীতাঞ্জলিহঁতো যাব আমাৰ লগত এয়া গীতাঞ্জলি ওলাই হৈছে এই উত্তম দাই তামোল খাই আছে আমি একেলগে যাওঁ আৰু অলপ দেৰি চাম বেছি দেৰি নাচাওঁ যাওঁচোন শেৱালিও আমাৰ লগত যাব তই শেৱালি ওলাই হৈ গ'ল ব'লা এতিয়া গৈ থাকোঁ আমি আহি নামঘৰ ওচৰ পাইছোঁহি আজি আমি যিখন ভাওনা চাবলৈ আহিছোঁ কি কাৰণে ভাওনাখন পতা হৈছে মই সকলো ক'ম আপোনালোকক আপোনালোকে দেখিছে এয়া ভাওনাৰ আগমুহূৰ্তৰ অনুষ্ঠান চলি আছে ভাওনাৰ আগমুহূৰ্তত গাঁৱৰ বৃদ্ধসকলে কৰা এয়া গায়ন বায়নৰ অনুষ্ঠান প্ৰদৰ্শন কৰা হৈছে গায়ন বায়নৰ অনুষ্ঠান শেষ হোৱা নাই আমি এপাক চুৰঘৰৰ পৰাই ভাৱৰীয়াসকলক চাই থৈ আহোঁ চুৰঘৰ মানেই হৈছে ভাৱৰীয়াসকলে যিটো ঘৰত ৰূপসজ্জা সাজ-সজ্জা কৰা হয় সেই ঘৰটোকে চুৰঘৰ বুলি কোৱা হয় চুৰঘৰলৈ সোমাই আহিলোঁ এজনী বিৰজা খুৰী সীতা দেৱী লৈছে আৰু এয়া ৰাম লক্ষ্মণ সীতা তাৰপাছত ভাবিলোঁ আমি বিৰজা খুৰীৰ লগত গোটেইকেইজনীয়ে ফটো এখনকে তুলি থওঁ আচলতে আমি আজি যিখন ভাওনা চাবলৈ আহিছোঁ তাৰ এক বিশেষ উদ্দেশ্য আছে নগাঁও জিলাৰ ঢিং অঞ্চলৰ ভকত গাঁৱৰ নামডুমডুমীয়া সত্ৰত পৰম্পৰাগতভাৱে আহিন মাহত শ্ৰী শ্ৰী মথুৰা দাস আতাৰ তিৰুভাৱ তিথিত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়াকৈ এক উৎসৱ আয়োজন কৰি আহিছে এই উৎসৱ আহিনী উৎসৱ বা আহিনী মেলা হিচাপে জনাজাত এই মেলাত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ লগতে প্ৰতিটো নামঘৰত ৰাতিলৈ গুৰুজনাৰ সৃষ্টি ব্ৰজাৱলী ভাষাৰ ভাওনা স্থানীয় যুৱকৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় আজি আমি যিখন ভাওনা দৰ্শন কৰিবলৈ আহিছোঁ সেই ভাওনাখনৰ নাম হৈছে ভক্ত হনুমান আৰু এটা কথা ক'ব বিচাৰিছোঁ মেলা বুলি ক'লে সদ্যহতে আমাৰ মনলৈ আহে খাদ্যৰ কথা এই মেলাত এক বিশেষ খাদ্য গাঁৱৰ সকলো ৰাইজে ব্যৱস্থা কৰে সেয়া হৈছে পাতিহাঁহ কোমোৰা আৰু মাটি দাইল ইয়াৰ সোৱাদ হয়তো সকলোৱে জানে তথাপিও মই কৈছোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই